দুবৰী আপোনাক ফোনটো অথনিৰ পৰা বাজি আছে কেতিয়াবা কৰিছে জানো দেই নিজে চাই কৰিবা ঠিক আছে দুবৰী মই তোমাক খবৰ এটা ল'বলৈহে ফোন কৰিছিলোঁ ফোন কৰিলে ফোন কৰাৰ কথাই আছিল জানা কোৱাচোন তুমি কোৱা কিয় ফোন কৰিলা ক'লোৱে দেখোন খবৰ ল'বলৈ ফোন কৰিছিলোঁ দুবৰী আনটো ভালনে ভালে আৰু দেউতা নাই অকণমান বাহিৰলৈ ওলাই গৈছে বাহিৰলৈ দেউতাৰ মানে এতিয়াও ঘূৰি ফুৰা অভ্যাসটো যোৱাই নাই কৰা নাই খুৰীয়ে কৈ কৈও পুৰা স্বভাৱটো সলনি কৰিব পৰাই নাই সেইদিনা মায়ে ক'লে তুমি বোলে নতুন কোম্পানী এটা জইন কৰিছা মিলিন্দাহঁতৰ কোম্পানী জইন কৰাৰ কথা আছিল জইন কৰিলা নেকি যিজনে জইন কৰিবলৈ কৈছিল তেওঁ দেখোন এতিয়া তোমালোকৰ কোম্পানী জইন কৰিব তেনেহ'লে গুচি আহা হেল্ল' প্ৰেৰণা অঁ তুমি একো নাই কোৱা যে সিদিনা মেডামে ফোন কৰোঁতে নোৱাৰিম বুলি ক'লোঁ যে এতিয়া আকৌ মায়ে গুচি আহিব তুমি জইন কৰিবানে আমাৰ কোম্পানী মানুহ ক'ব লাগে নহয় মই সমুদ্ৰ একেটা ভুলকে তুমি মানে বাৰু কিয় মাতিছিলা সমুদ্ৰ মাতি দিছোঁ সেই দেখোন সমুদ্ৰ কোন পৰা মই সমুদ্ৰক মাতি দিম সমুদ্ৰ নহয় ভালকৈ বুজাই দিছোঁ চোৱা মাইকী মই ভালকৈ মই তোমাক ভালদৰে বুজাই দিছোঁ মই তোমাৰ সকলো সময়তে কেয়া লৈ থাকিম আজিৰ পৰা তই মোৰ ৰুমত নাথাকিব ভদ্ৰ আৰু মানুহ কাম কৰা মানুহৰ নিচিনা যা এতিয়া সমুদ্ৰক মাতি দেব তাইলৈ জইন কৰিম কথাটো শুনি ভাল লাগিল অফিচত এটাই মাত্ৰ সমস্যা আছিল এতিয়া সেইটোও দূৰ হ'ল তুমি কথাটো মনত ফোন কৰি কৈ দিবাচোন জানি